হেই ফ্ৰেন্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই। হয়তো এই খবৰটো শুনি আপোনাৰ আৰু অলপ দুগুণ বেছি ভাল লাগিব। চাওক, কেইদিনমান আগতে মই এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ। সেইটোত উল্লেখ কৰিছিলোঁ 2017 পৰা 18 চনৰ মেট্ৰিক পৰীক্ষাত 75%তকৈ বেছি নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক কেতিয়া লেপটপ প্ৰদান কৰা হ'ব। তো সেই ভিডিঅ'টোৰ কমেণ্টত বহুতজনে কমেণ্ট কৰিছিল, যিসকল মানে যিটো ডিষ্ট্ৰিক্টৰ হয় সেই ডিষ্ট্ৰিক্টৰ নাম উল্লেখ কৰি কৈছিল সেই অমুক ডিষ্ট্ৰিক্টত কেতিয়া লেপটপ আহিব। চ' মই তেতিয়া গম পোৱা নাছিলোঁ আৰু তাৰ ৰিপ্লাই দিছিলোঁ, মই যেতিয়া গম পাওঁ আপোনালোকক জনাই দিম। চ' মই সেইটোৱে আপোনালোকক জনাবলৈ আজি ভিডিঅ'টো লৈ আহিছিলোঁ আৰু লগতে লৈ আহিছোঁ এইবাৰ লেপটপ যে দিব, কি লেপটপ দিব আৰু এইবাৰ লেপটপৰ লগত ডংগল আৰু চিম দিব নেকি। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো চোৱাৰ আগত আপোনালোকৰ মাজত এটা ৰিকুৱেষ্ট, প্লিজ এতিয়াও যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ পিছত পাছত বেল আইকনটো অন কৰি ৰাখিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, আগৰ ভিডিঅ'টোতে কৈ দিছিলোঁ 8 তাৰিখৰ পৰা লেপটপ দিয়া আৰম্ভ কৰিব। সেইটো দিব গুৱাহাটী মানে কামৰূপ গুৱাহাটীত 8 তাৰিখে দিব সৰুসজাই ষ্টেডিয়ামত। চ' নেক্সট দিনা কামৰূপ মেট্ৰ'ত দিয়া হ'ব 9, 10, 11 আৰু 12 ফেব্ৰুৱাৰী তাৰিখে। আপোনালোকে ইয়াত অলপ কনফিউজত যাব যে 4টা তাৰিখ উল্লেখ কৰিছে, এইটো আকৌ কেনেকৈ। ছাপ'জ আপোনালোকে ধৰক কামৰূপত 11টা চেণ্টাৰ আছে মেট্ৰিক পৰীক্ষা ফাইনেল দিয়া, তাৰে ভিতৰত 9 তাৰিখে ক'ব, যিকোনো 10টাক ধৰক ক'ব যে আজি আপোনালোকৰ ছাত্ৰ ছাত্ৰীবোৰক লৈ আহিব, আজি আপোনালোকৰ ছাত্ৰ ছাত্ৰীবোৰক লেপটপটো দিম। ঠিক তেনেদৰে তাৰ পিছৰ দিনা বা 11 বা 12 তাৰিখে ক'ব আৰু 50টা বা 20টা চেণ্টাৰক যে আজি আপোনালোকৰ ছাত্ৰবোৰ লৈ আহিব, আজি আপোনালোকৰ ছাত্ৰবোৰক লেপটপ দিম। চ' মই এতিয়া চিৰিয়েল হিচাপে কৈ আছোঁ, আপোনালোকে গোটেই সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক, কিয়নো অলপ স্কিপ অলপ কৰিলে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো যাবগৈ পাৰে। চ' মই এতিয়া গোটেই ডিষ্ট্ৰিক্টবোৰৰ কৈ আছোঁ, আপুনি ভিডিঅ'টো শেষৰ পৰ্যন্ত চাওক। মৰিগাঁও আৰু গোৱালপাৰাত দিব 14 ফেব্ৰুৱাৰী তাৰিখে, গোলাঘাটত দিব 14 আৰু 15 ফেব্ৰুৱাৰী তাৰিখে, বঙাইগাঁৱত দিব 15 ফেব্ৰুৱাৰী তাৰিখে, কাছাৰত দিব 15 আৰু 16 ফেব্ৰুৱাৰী তাৰিখে, যোৰহাটত দিব 15, 16 আৰু 17 ফেব্ৰুৱাৰী তাৰিখে, ওদালগুৰিত দিব 16 ফেব্ৰুৱাৰী তাৰিখে, চিৰাঙত দিব 17 ফেব্ৰুৱাৰী তাৰিখে, কোকৰাঝাৰ আৰু কৰিমগঞ্জত দিব 17 ফেব্ৰুৱাৰী তাৰিখে, মাজুলীত দিব 19 ফেব্ৰুৱাৰী তাৰিখে, নগাঁৱত দিব 19, 20, 21 ফেব্ৰুৱাৰী তাৰিখে, বৰপেটাত দিব 19, 20, 21, 22 ফেব্ৰুৱাৰী তাৰিখে, ধুবুৰী আৰু হাইলাকান্দিত দিব 20 ফেব্ৰুৱাৰী তাৰিখে, দক্ষিণ শালমাৰা আৰু হোজাইত দিব 22 ফেব্ৰুৱাৰী তাৰিখে, ৱেষ্ট কাৰ্বি আংলঙত দিব 23 ফেব্ৰুৱাৰী তাৰিখে, দৰঙত দিব 23 আৰু 24 ফেব্ৰুৱাৰী তাৰিখে, শোণিতপুৰ আৰু শিৱসাগৰত দিব 24 আৰু 25 ফেব্ৰুৱাৰী তাৰিখে, নলবাৰীত 25, 26 আৰু 27 ফেব্ৰুৱাৰী তাৰিখে দিব, বিশ্বনাথ আৰু ডিমা হাছাওত দিব 26 ফেব্ৰুৱাৰী তাৰিখে, চৰাইদেউত দিব 27 ফেব্ৰুৱাৰী তাৰিখে, লখিমপুৰত দিব 27, 28 ফেব্ৰুৱাৰী তাৰিখে, বাক্সাত দিব 28 ফেব্ৰুৱাৰী তাৰিখে। আৰু আপোনালোকক জনাই দিম যে এইবাৰ ফেব্ৰুৱাৰী মাহৰ উপৰি মাৰ্চ মাহতো কেইটামান ডিষ্ট্ৰিক্টত দিব। সেইকেইটা হৈছে ডিব্ৰুগড়ত দিব 1ম, 2য় আৰু 3য়, মানে 1 তাৰিখ, 2 তাৰিখ আৰু 3 তাৰিখ, মাৰ্চ মাহৰ 1 তাৰিখ, 2 তাৰিখ, 3 তাৰিখে দিব। আৰু ধেমাজি আৰু কাৰ্বি আংলঙত 2 মাৰ্চ তাৰিখে দিব আৰু শেষত তিনিচুকীয়াত দিব 4 আৰু 5 মাৰ্চ মাহত। চ' আপোনালোকে ভাবিছোঁ আপোনাৰ ডিষ্ট্ৰিক্টৰ কেতিয়া দিব গমেই পালে। আৰু এইবাৰ কি লেপটপ দিব? এইবাৰ আপোনালোকক দিব HP লেপটপ। হয়, আপোনালোকে শুনি আনন্দিত হৈছে গম পালোঁ, কিন্তু HP লেপটপে দিব আৰু HP লেপটপৰ লগত ডংগলো দিব। ডংগলৰ লগত আকৌ 2 বছৰৰ বিনামূলীয়া ডেইলি 1 GB পোৱাকৈ এটা চিম দিব। চিম কি দিব, সেইটো যি ডিষ্ট্ৰিক্টত যি নেটৱৰ্ক বেছি ভাল হয় সেই হিচাপে চাগে চিমটো দিয়া হ'ব। চ' আপোনালোকে গোটেইবোৰ তথ্য বুজি পালে। আৰু শেষত আকৌ কৈ দিওঁ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো নেক্সট ভিডিঅ'ত লৈ আহিম লেপটপৰ আনবক্সিং আৰু লেপটপটো কেনেকৈ ফিট কৰিব লাগে তাকে দেখাম, একদম ধুনীয়া বঢ়িয়াকৈ দেখাম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ বন্ধু বান্ধৱীকো দেখাৰ সুযোগ কৰি দিয়ক। অ'কে, বাই বাই।